friends, welcome back to my channel Subhalashmi blog. More eti notun video le apnalok hokoloke swagotam janaisu. He dosto aji moi apnalokor agot amar homajor kisuman ghotona porighotonar bikhoye mor monor bhakhare kom apnaloke mor video to skip nokarke hekholoi sai bolo aru etia ami video to arambho koru. আমি সকলোৱে সমাজত বাস কৰো সেইভাবে আমি সমাজৰ ৰীতি-নীতি নিয়ম কানুন সকলোৱে মানি চলো কিন্তু আমাৰ সমাজখনেনো আমাক কেতিয়াবা বহুত ভাল পৰ্যায়লৈ লৈ যায় আৰু আমাৰ সমাজখনে কেতিয়াবা আমাক বহুত বেয়া পৰ্যায়লৈ লৈ যায় যদি আমাৰ সমাজখন ভাল হয় তেন্তে মানুহৰ উন্নতি হয় যদি আমাৰ সমাজখন যদি বেয়া মানুহে বাস কৰে তেন্তে সেইখন সমাজৰ মানে উন্নতি নামৰ যি শব্দটো সেই শব্দটো নাইকিয়া হৈ যায় আমাৰ সমাজখনে আমাক সুৰক্ষা প্ৰদান কৰে কিন্তু সেই সমাজখনে আমাক আকৌ ধ্বংসৰ পথলৈ ঠেলি দিয়ে আমাৰ সমাজখনত কেতিয়াবা এনেকুৱা মানুহক মানে বাস কৰা দেখা যায় যি মানে লোকৰ উন্নতি হোৱাটো দেখিব নোৱাৰে লোকৰ ভাল হোৱাটো দেখিব নোৱাৰে তেনে লোকৰ পৰা আপোনালোক সকলোৱে আঁতৰত থাকক কিন্তু তেনে লোকে আপোনাক ভাল পথলৈ কেতিয়াও ঠেলি নিদিয়ে তেনে লোকে আপোনাক সদায় বেয়া পথলৈ ঠেলি দিব এইটো মই কাকো উদ্দেশ্যি কোৱা নাই কিন্তু বৰ্তমান সমাজত যিটো চলি আছে সেইটোকে কৈছোঁ কিন্তু এই বিষয়টো আপোনালোক সকলোৱে জানে আপোনালোকে প্ৰত্যেকেই সমাজত বাস কৰে প্ৰত্যেকখন সমাজতে এনেকুৱা ধৰণৰ মানুহ থাকে যি আনক হিংসা কৰে তেওঁ সদায় ধ্বংস পথলৈ যাব সেইভাবে আপোনালোকে কোনো আনক হিংসা নকৰক যাৰ যি যোগ্যতা সেই অনুসৰি সফল হ'ব আপুনি যদি ভালকে কাম কৰি যায় তেন্তে আপুনি নিশ্চয় সফল হ'ব যদি আপুনি ভালকে কাম কৰি নাযায় তেন্তে আপুনি কেতিয়া সফল হ'ব নোৱাৰে সেই দেখি আপুনি আনক হিংসা কৰিলেতো নহ'ব সেইভাবে আপোনালোকে যিমান পাৰে নিজে চেষ্টা কৰি যাওক আনক হিংসা কৰাটো বন্ধ কৰক লগতে আমাৰ সমাজখনত এনে কিছুমান ব্যক্তি বাস কৰে যিসকলে ভাবে যে এখন ঘৰত ছোৱালী যদি জন্ম হয় তেতিয়া সেই ঘৰখনৰ বাবে সেই ছোৱালীজনী এটা বোজা হৈ পৰে কিন্তু সেই ধাৰণাটো বৰ্তমান ভুল কিয়নো ছোৱালীজনী কোনো এখন ঘৰৰ বাবে বোজা নহয় ছোৱালীজনী হৈছে ঘৰখনৰ লক্ষী আৰু সেই লক্ষীক যদি আপোনালোকে বোজা বুলি ভাবে তেন্তে আপোনালোকে ভুল ধাৰণা কৰে সেই ছোৱালীজনীক আপোনালোকে ভাল কৰে মানুহ বনাবলৈ চেষ্টা কৰক সেই ছোৱালীজনীটো আপোনালোকক এদিন সফলতাৰ সুখ দেখুৱাই আপোনালোকক গৌৰৱান্বিত কৰিব নিজৰ পিতৃ-মাতৃক গৌৰৱান্বিত কৰিব সেইকাৰণে আপোনালোকে ছোৱালীসকলক নিজৰ বোজা বুলি নাভাবিব আৰু বহুতে ভাবে যে ছোৱালী এজনী জন্ম হোৱাৰ পিছত ছোৱালীজনীক ডাঙৰ দীঘল কৰিটো এখন ঘৰলৈ পঠিয়াই দিব লাগিব সেইভাবে ছোৱালীজনীক পঢ়া শুনা কৰাটো কোনো দৰকাৰ নাই তেওঁটো এদিন ইনো লোকৰ ঘৰত কামেই কৰিব লাগিব সেইভাবে কিছুমান মানুহে মানে ছোৱালীবোৰক নপঢ়ায় স্কুললৈ নপঠিয়াই সোনকালে বিয়া বাৰু দিয়ে কিন্তু ছোৱালী মানে যে বিয়া নহয় যে ছোৱালী এজনী জন্ম হ'লে যে তেওঁ সোনকালে বিয়া দিবলৈ তেনে ধাৰণাটো ভুল ছোৱালী এজনী ভালকৈ পঢ়াওক আপোনালোকে তেতিয়াহেতো আপুনি সেই ছোৱালীজনী এদিনটো ভালকৈ পঢ়ি শুনি ডাঙৰ মানুহ হ'ব পাৰিব আপোনালোকে যিদৰে ল'ৰাক গুৰুত্ব দিয়ে তেনেদৰে আপোনালোকে ছোৱালীকোতো গুৰুত্ব দিয়ক সকলোতো সমান বৰ্তমান আৰু এটা মানে মই কথা লক্ষ্য কৰোঁ আমাৰ প্ৰচলিত মানে সমাজখনত যদি এঘৰ মানুহত যদি কেৱল অকল যদি ছোৱালীয়ে জন্ম হয় কোনো ল'ৰা সন্তানৰ জন্ম নহয় তেন্তে আমাৰ সমাজখনৰ লোকসকলে ভাবে যে সেই মানুহ ঘৰ কেতিয়াও উন্নতি নহয় কিয়নো সেই ছোৱালীজনীকতো এদিন বিয়া দি দিব লাগিব সন্তান থকা হ'লে তেন্তে সেই ল'ৰাটো এদিন ডাঙৰ হৈ নিজৰ বৃদ্ধ পিতৃ-মাতৃক চালেহেঁতেন তেনে ধাৰণা মানে আমাৰ সমাজত দেখা যায় মই ভাবোঁ যে ছোৱালী হ'লে কি তেওঁলোকে মাক দেউতাকক চাব নোৱাৰিব নেকি কি ল'ৰাই পাৰে নেকি এইটো ধাৰণাটো আপোনালোকৰ ভুল ধাৰণা যে ল'ৰা এটা হ'লে যে পিছত নিজৰ মাক দেউতাকক চোৱা চিতা কৰিব ছোৱালী হ'লে যে নোৱাৰে সেই ধাৰণাটো ভুল মানে মোৰ মতে ভুল আৰু আপোনালোকে কি ভাবে কমেণ্ট বক্সত জনাব আমাৰ সমাজত কিছুমান লোকে ভাবে যে আমাৰ ছোৱালীসকল আমি বহুত দুৰ্বলী কিন্তু আমাৰ ছোৱালীসকল কোনো গুণেই দুৰ্বল নহয় তেওঁলোকৰ ল'ৰা সমানে কাম কৰাৰ দক্ষতা আছে হাৰ্ড ৱৰ্ক কৰিব পাৰে যেনেকৈ এটা উদাহৰণ দিওঁ আপোনালোকে হয়তো গুঞ্জন চাক্সেনা নামটো শুনিছে তেওঁ 1999 চনত কাৰ্গিল যুদ্ধত মহিলা পাইলট হৈ কাৰ্গিল যুদ্ধত আঘাতপ্ৰাপ্ত হোৱা সৈনিকসকলক সহায় কৰিছিল সেইটোতো কোনো ল'ৰাই কৰিব পৰা নাছিল এগৰাকী ছোৱালী হৈ তেওঁ যে এইকণ সাহস কৰি তেনেকুৱা এখন যুদ্ধভূমিলৈ যাব পাৰিছে তেনেকুৱা বহুত উদাহৰণ আমাৰ সমাজত দেখিছোঁ আমি কিন্তু বৰ্তমান মানে মোৰ সেইবোৰ মনত পৰা নাই বাবে মই তেওঁৰ নামেই ল'লোঁ যে ছোৱালীয়ে কৰিব নোৱাৰা কাম যে একো নাই সেইটোকে আপোনালোকক উদাহৰণ হিচাপে এনেকৈ দাঙি ধৰিছোঁ লগতে আমাৰ সমাজখনত ধনী দুখীয়াৰ মাজত বহুত পাৰ্থক্য দেখা যায় ধনীসকলক মানে সমাজৰ লোকসকল অধিক গুৰুত্ব দিয়ে তেনেকৈ দুখীয়া লোকসকলক মানে অলপো গুৰুত্ব নিদিয়ে তেওঁলোকক ভাবে যে তেওঁলোকে একো কৰিব নোৱাৰে কিন্তু আমি যিসকল মহান ব্যক্তি মানে দেখিছোঁ সেইসকল কোনো ব্যক্তিটো কোনো এজনেতো মুখত সোণৰ চামুচ লৈ জন্ম হোৱা নাছিলে তেওঁলোকে দুখ কষ্টৰ মাজেদি পাৰ কৰি নিজৰ জীৱনটো সফল কৰিছে সেইবাবে আপোনালোকে
ধনী দুখীয়াৰ মাজত মানে ভেদাভেদ নাৰাখিব, সকলো সমান বুলি ভাবকচোন। সকলো যদি সমান হয়, সমান বুলি আপোনালোকে ভাবে, তেন্তে আপোনালোকে এই ভেদাভেদ মনৰ পৰা আঁতৰত ৰাখকচোন। দেখিব সমাজখনৰ কিমান উন্নতি হৈছে। বহুত আছে মনৰ কথা ক'বলৈ, কৈতো শেষেই নহয়, কৈ থাকিলে ওলাই গৈ থাকে কথাবোৰ। সেইবাবে ভিডিঅ'টো বহুত দীঘল হৈ যাব যদি মই এনেকৈ কথা কৈ থাকোঁ, আৰু আপোনালোকে বহুত আমনি পাব। সেইবাবে মই ভিডিঅ'টো ইমানখিনিতে সামৰণি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে, মানে কথাবোৰ যদি মোৰ শুনি ভাল লাগিলে, আপোনালোকে প্লিজ এটা লাইকটো কৰি থৈ যাব। তেতিয়াহে মই উৎসাহ পাম নতুন নতুন ভিডিঅ' বনাবলৈ, এনেকুৱা ধৰণৰ কথা আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ। আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই।